Hello and welcome back to my YouTube channel. My channel ta apnalok hokolke swagotam janaisu aru bahut din hoi gol vlog dia nai to aji bhabise ene horuke eta vlog eta banao ya mathat pura tel logai thoisu aji koi mor 4 days man hoise ekdom mane weak lagise kiba bhitori jor nisna lagise ako bhal hoi jay enuka nisna kintu jor nai tothapi aru kiba weak type lage তো এতিয়া আজি মই কৈছো কি মম লৈ আহিবলে তো আনে কি নাই খাম আৰু মানে বহুত জ্বলা এনেকুৱা খাও মন গৈছে ঘৰত তেতেলি আছে কিন্তু খাও মন নাই জ্বলা তেতেলিটো কিন্তু মানে একদম জ্বলা টাইপ খাও মন গৈছে হেয়া তো বহুদিন ব্লগ দিয়া নাই তো ভাবিলো আজি ব্লগ ষ্টাৰ্ট কৰো তো একো ৰেচিপি ভবা নাই জাষ্ট এনে ব্লগ এটা ষ্টাৰ্ট কৰিছো তো কন্টিনিউ কৰি যাম আপোনালোকে চাই থাকিব আৰু সকলোৱে যাতে লাইক সাবস্ক্ৰাইব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব এয়া বনাইছো মই ৱালত হজোৱা উলৰ হয় আৰু ইয়াতে অৰেঞ্জ আৰু মই হোৱাইট কম্বিনেশ্যন দিছো খুব ধুনীয়া লাগিছে আৰু আপোনালোকক কেনেকুৱা লাগিছে জনাব আৰু ইয়াতে মই 5টা নুকা লগাইছো এ পাৰ্ট কে আৰু এয়া আনিছিলে মমো আৰু যেহেতু মোৰ অকমান গাটো ভাল নাছিলে সেইবাবে ভাবিলো অলপ মানে জ্বলা এনেকুৱা মমো হেবোৰ চুপ খাইলে ভাল হৈ যাব তো সেইবাবে মোক মমো আনি দিলে আৰু এতিয়া মই ইফালে বনাই আছো মটন আৰু আলু চালু দি পিনে বনাম তো এই আপোনালোকে চাই থাকিব ভিডিওটো আৰু মোৰ মটন মানে খুব ফেভাৰিট হয় আৰু যেহেতু খোৱা নহয় মটন খোৱাটো ইমান ভালো নহয় কিন্তু গাটো বহুত বেয়া লাগি আছিল কাৰণে ভাবিলো মটন অকমান আনিবলৈ নিও তো এয়া বনাই আছো তেনেহলে মোৰ আজিৰ মটন আৰু শুকান ৰুটি ৰেডি হৈ গ'ল
আৰু আপোনালোকে কেনেকুৱা পালে মোক জনাব মাটন ৰেচিপিটো। আৰু মই ভিডিঅ'টো ইয়াতে এণ্ড কৰি নিদিওঁ, কাৰণ এণ্ড কৰিলে বহুত ছুটি হৈ যাব। সেইবাবে মই আৰু অলপ ভিডিঅ' বনাম, যিহেতু সোমবাৰে মোৰ মন্দিৰ যোৱাৰ কথা আছে। তো সেয়াই, তেনেহ'লে আমি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে শেষত জনালে হ'ব। গুড মৰ্ণিং। আৰু সেইদিনাখন ব্লগটো মই শেষ কৰিব নহ'ল, তো আজি মই মন্দিৰ যাম সোমবাৰ, তো সেইবাবে ব্লগটো আজি শেষ কৰিম। আৰু যিহেতু আজি দৰ্শন কৰিবলৈ যাওঁ মন্দিৰত, সেইবাবে আজি ব্লগটো বনালোঁ। তেনেহ'লে খাবলৈ পাইছে নাই? এইকেইদিন যিহেতু ইমান বৰষুণ দি আছে, বহুত বেয়া বতৰ, কিন্তু আমি ছাতি লৈ হ'লেও মন্দিৰ আহিলোঁ। আৰু যিহেতু ৰাস্তাও বহুত লেতেৰা, আৰু ভালো লাগিল আহি পিনে। মই ঘৰলৈ আহিলোঁ, আৰু অহাৰ পিছত এয়া পায়স বনাই আছোঁ। আপোনালোকক দেখুৱাব নহ'ল কেনেকৈ বনাই আছিলোঁ, তো আধাতে মনত পৰিলে। আৰু এয়া মই এতিয়া ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ। গাখীৰ আৰু চাউল আছে তাতে, তো এইখিনি ভালকৈ লৰাই লৈছোঁ। আৰু বিশেষ একো দিয়া নাই আৰু ইয়াতে মই অকণমান ড্ৰাই নাৰিকল দি দিছোঁ। আৰু ইয়াতে মই এতিয়া এড কৰি দিম ঘি, তাৰপিছত মৌজোল দিম, তেতিয়া বস্তুটো বেছি সোৱাদ হয় খাবলৈ। সেইবাবে সেয়াই। আৰু মই ইয়াত জহা আৰু বৰা মিক্স কৰি পিনে বনাইছোঁ। তেনেহ'লে আজিৰ ব্লগটো মই ইমানতে শেষ কৰিছোঁ, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, এণ্ড থেংক ইউ।